নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ। বিজেপি চৰকাৰে কথা কম কয় আৰু কাম বেছি কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটি হৈছে ঝাৰখণ্ডত বিজেপিৰ হৰ্চ ট্ৰেডিঙৰ ভয়ত শাসকীয় দলৰ বিধায়কসকলক দুখন চাৰ্টাৰ্ড প্লেনত হায়দৰাবাদ লৈ নিয়াৰ যজা চলাইছে শাসকীয় দলে। পৰৱৰ্তী খবৰটি হৈছে মানস বৰগোহাঁইৰ পিত্ৰলৈ পৰেশ বৰুৱাৰ ফোন। মানসৰ কোনো ক্ষতি কৰা নহয় বুলিও আশ্বাস পৰেশ বৰুৱাৰ। আৰক্ষীৰ আণ্ডাৰ কভাৰ এজেণ্ট বুলি অভিযুক্ত মানস আলফা শিবিৰত বন্দী হৈ আছে মানস বৰগোহাঁই। মানস সন্দৰ্ভত বহু তথ্য পিত্ৰৰ পৰা আহৰণ পৰেশ বৰুৱা। পৰৱৰ্তী খবৰটি হৈছে 2025 চনৰ ভিতৰত গুৱাহাটীত ডিজেল চালিত বাছ নাইকিয়া কৰাৰ পৰিকল্পনা। গুৱাহাটীত চলিব কেৱল ইলেক্ট্ৰিক আৰু CNG বাছ। পৰৱৰ্তী খবৰটি হৈছে সকলো ভাৰতীয়ৰে জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ পুনৰ সম্প্ৰচাৰ হ'ব দূৰদৰ্শনত।